হেল্ল' নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল যে আছামলৈ। মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰ 100 ছাবস্ক্ৰাইবাৰ হ'ল, বহুত ভাল লাগিছে। মানে এক্সপ্ৰেছ কৰিব নোৱাৰোঁ এতিয়া, কি কওঁ। এই চব জেগাতে মোৰেই নাম শুনিব, এই হাতীগাঁও হেতাবাৰী ডাউন টাউন ছয়মাইল চব জেগাতে মোৰেই নাম, নাম্বাৰ 1 আণ্ডাৰ কিংডম বঞ্চ। আমি এতিয়া অলপ ওলাই যাম, মানে এতিয়া দুজনৰ কাম আছে আৰু খুৰাৰ এখন স্কুটি আনিব যাব লাগে বোলে। সেই স্কুটি ল'ব যাওঁ, তাৰপিছত মোৰো স্কুটিখন কিবা এনেকুৱা অৱস্থা হৈ আছে বৰ্তমান। ইমান মানে বহুত দূৰ যোৱা হ'লতো, এই চানডুবি, তাৰপিছত সিদিনাও গ'লোঁ ৱাটাৰফলত। ইমান অলপ দূৰত স্কুটিখন পুৰণা হ'ল আৰু স্কুটিৰ অৱস্থা জানি স্কুটি যাব নোৱাৰে। তথাপিও মই বহুত দূৰলৈকে যাওঁ আৰু মানে অলপ মোৰ স্কুটি না যাব পাৰে। তেতিয়া আমি যাম আৰু কাৰোবাৰ লগ ধৰিম, দুজন যাম আৰু হাতী এজন আহিম। তাৰপিছত 100 ছাবস্ক্ৰাইবাৰ হ'ল, তাৰ কাৰণে কিবা এটা পাৰ্টিটো খাব লাগিব। খাই তাৰ কাৰণে যাম এতিয়া, খাই থাকক আপোনালোকে, ধন্যবাদ। তো আমি ওলালোঁ, এতিয়া এটা পাৰ্চেল আছে, পাৰ্চেলটো ল'ম আৰু তাৰপিছত স্কুটিখন অলপ ৰিপেয়াৰ কৰিম। ৰিপেয়াৰ কৰি পুৰাৰ স্কুটিটো আনি এটা সৰু পাৰ্টি কৰিম আমি দুজনে। ই আছে সিদিনা মোৰ লগতে গৈছিলোঁ। মই সিদিনা মানে অলপ ভুল হৈ গৈছিল, মানে ইয়াৰ নাম মানে মই অৰিজিনেল নামটো মই পাহৰি গৈছিলোঁ। এনেই নিক নেম, গাঁৱৰ ল'ৰাটো নিক নেম দিয়ে আমি সকলো কথা কওঁ, মানে মাছৰ অৰিজিনেল নামটো পাহৰি গৈছিলোঁ। তাৰ মানে ইয়াৰ অৰিজিনেল নাম হ'ল অবিনাশ ৰাভা। আৰু ক্ষমা কৰিব, অলপ ভুল হৈ গ'ল, বেয়া নাপাব আৰু। এতিয়া আমি গৈ আছোঁ। চাওক না আপোনালোকে কিমান পানী। এতিয়া ৰেংকত অনা নাই, একো অনা নাই, মোবাইলটো ভিজি যাই আছে, পানী পাই যাই আছোঁ বৰ্তমানে। আপোনালোকে দেখিব পাৰিছে পানী পৰি আছে এতিয়া বৰ্তমান। এতিয়া ভিজিব মন নাই বৰ্তমান। আগত দোকান আছে, দোকানত ৰখি পানী এৰিলে যাম। তো চাই থাকক কিমান দেৰি হয়। তো ফাইনেলি কিবা কিবি কৰি অলপ দেৰি ৰখি চখি কিবা এটা কৰি চৰি পানী এতিয়া এৰিল আৰু পানী এৰি এই গৈ আছোঁ ফটফটীয়া ৰাস্তাৰ মাজেৰে। ইয়াতে বেছি পানী পৰা নাছিল নেকি, সেই তাতে ইমান পানী, বাপৰে বাপ ইমান পানী কৈ পেলাই চাপাৰটা শিকা পানী এতিয়া। তো এতিয়া আমি গৈ আছোঁ দুধনৈ, চাই থাকক আপোনালোকে, ষ্টে টিউন। আহি পালোঁ, ওলোৱা টাইমত পানী নাছিল আৰু এতিয়া চাওক ইয়াতে বহুত পানী পৰিছে থাকে। মোৰ মাইকটো আহি পোৱা নাই, কেতিয়া আহিব ভগৱানে জানে আৰু। লকডাউন মানে 15 আগষ্টৰ পিছৰ পৰা একেবাৰে নৰ্মেল লাইফ, পূৰা কৰোণা মুক্ত দুধনৈ হৈ গৈছে। মানে ইমান মানে ক'ব নোৱাৰোঁ। এই পাৰ্চেল ল'লোঁ, এতিয়া স্কুটি ঠিক কৰিব আহিছোঁ। চাওক স্কুটি অৱস্থা বেয়া। স্কুটি বনোৱা হোৱালৈকে এতিয়া অলপ ৰেষ্ট লৈ আছোঁ ফেনৰ বতাহত। এইটো বনোৱা হ'লে আমি যাম এতিয়া আৰু পুৰা স্কুটিখন আনিব যাব লাগে, সেইটো লৈ আহিম পাছত। যিহেতু চাই থাকক, আজি বোলে আৰু দেউতা আহে কেইদিনমান, এসপ্তাহমান ঘৰতে থাকিব লাগিব, হোম কোৱাৰেণ্টাইন বোলে। সেইকাৰণে কেইদিনমান ভিডিঅ' দিব নোৱাৰিম, আপোনালোকে বেয়া নাপাব। মানে এসপ্তাহমানৰ পিছত আৰু যাম আৰু ভাবি আছোঁ মেঘালয়ত সোমাম, কিন্তু এতিয়া মেঘালয়ত সোমাব নিদিয়ে। কেইদিনমান এসপ্তাহমান পিছত চাওঁ, কিমান দূৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আমি ইয়াতে পাৰ্চেলৰ আনবক্সিং কৰিম, স্কুটিখন হোৱালৈকে আপোনালোকক দেখুৱাই দিম এই পাৰ্চেলত কি আছে। পাৰ্চেলটো আনবক্সিং কৰিম আৰু
আপোনালোকেতো জানে ইউটিউবাৰবিলাকৰ আনবক্সিংটোৱে যি আছে এইটোৱে আনবক্সিং কৰি দিম আৰু আহি আছে ধুনীয়া ধুনীয়া ভিডিঅ'। বৰ্তমান এইবিলাক আহি পোৱা নাই, কেইদিনমান পিছত আহি পাব। আহি পালে আপোনালোকে দেখা পাব। কাটি দিম নিজে। এইটো হেৰি ৰিচিপ্ট বহুত দৰকাৰী হয়, কিবাকৈ যদি বস্তুটো বেয়া ওলায়। এইটো চাওক, আমাৰ লুচি দাম হেৰি হয় 150 ml ফেচ ৱাছ হয় এইটো, মানে ক্লিনিং লোচন। আপোনালোকে মাতি এইটো অলপ ইনচাম হ'ব পাৰে, বৰ্তমানলৈকে ইনচাম হোৱা নাই বাৰু, আপোনালোকে হৈ যাব পাৰে। আমাৰ ডক্টৰৰ পৰা প্ৰিপেয়াৰ কৰা হয়, এইটো মই 1 বছৰৰ পৰা ইউজ কৰি আছোঁ। বহুত মানে ভাল, মোকতো ভালে লাগিছে, সেইকাৰণে 1 বছৰৰ পৰা ইউজ কৰি আছোঁ। এইটোৱে ধুনীয়া প্ৰডাক্ট হয়। আৰু লগতে এইখিনিয়ে আনবক্সিং এইখিনি কৰি সমাপ্ত কৰিলোঁ। আৰু চাই থাকক, এই স্কুটিখন চাগে ভালে হ'লে এতিয়া যাওঁ। তো ফাইনেলি স্কুটি ভাল কৰি হোটেলত সোমাম, কিবা খাম, ভোক লাগিছে বহুত। পানী এইটো মানে স্কুটিত লগাম, ধুনীয়া লকেটে কয় ইয়াক, এইটো লকেটে চাগে মই এইটো লগাম। আৰু জল্দি মানে ইয়াতে মোৰ ইউটিউব চেনেলৰ লগতো লগাই দিম ইয়াতে। এতিয়া এইটো লগাই আছোঁ। কেনেকুৱা পালে জনাব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি ভাল লাগিছে লাইক মাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকে সকলোতকৈ আগত দেখিব পাৰে। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম বুলি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।